লাই শাক খাই ইমান ভাল লাগে তোমাৰ এইবোৰ ধুব লাগে ন সেইয়া অসুবিধা নহয় ঝাৰুডাল লগাই গ'লেই হৈ যায় আৰু হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু সকলোকে স্বাগতম জনাইছোঁ অসমীয়া ছোৱালী ৰেখাৰ অন্য এটি ভ্লগলৈ কুলফিক স্কুলত থৈ আহিলোঁ আৰু আহি পাই ভ্লগটো আৰম্ভ কৰিছোঁ চুলিখিনি অকণমান বোলো কিবা এটা যত্ন লওঁ যিহেতুকে এনেকুৱা বতৰত চুলি ফাটিবলৈ আৰম্ভ কৰিব লাহে লাহে ধূলি বালিবোৰৰ কথাটো ক'বই নালাগে তেনে ক্ষেত্ৰত ঘৰুৱাভাৱেৰে যদি আমি কিবা এটা যত্ন ল'ব পাৰোঁ চুলিখিনিৰ কাৰণে বহুত বেছি ভাল হয় বলক তেন্তে ভিডিঅ'টোলৈ আগবাঢ়োঁ এটা ঘৰুৱা হেয়াৰ মাস্ক বনাম যিটো নেকি চুলিৰ কাৰণে ভাল হ'ব চুলিখিনি বহুত কিবা ভাল হৈ যাব বুলি নকওঁ কিন্তু বৰ্তমান সময়ত চুলি যি ডেমেজ হোৱা ভয় থাকে সেইটোৰ পৰা চুলিখিনিক বচাই ৰাখিব বলক দৌৰা দৌৰিকৈ বনাওঁ আৰু লগাওঁ চুলিখিনি ধুবলৈও হৈ আছে সেইকাৰণে লগাই ল'লে সুবিধা হ'ব মোৰ একেবাৰতে আৰু ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছোঁ ফ্লেক্সিডছ 2 চামুচ আৰু লগতে মিঠি গুটি 1 চামুচ দিছোঁ পানীটোৰে ভৰ্তিকৈ 1 বাতি পানী দি দিলোঁ আনফালে চাহ কাপোৰ ৰেডি কৰি লৈছোঁ জাতিলাওৰ চিলাৰ সৈতে 1 বাতি পানী আৰু 1 বাতি পানী দি দিছোঁ চচপেনটোত আৰু এতিয়া ধুনীয়াকৈ এইখিনি উতলিবলৈ দিছোঁ উতলি একদম যেতিয়া বীজৰ ওলোৱা টাইপ ফেন হৈ যাবগৈ তেতিয়া এইখিনি ৰেডি হৈ যাব এয়া হৈ গৈছে ৰেডি আৰু চেকনি পাতেৰে চেকি ল'ম এই সময়খিনিত বহুত মানে অসুবিধা হয় চেকিবলৈ অকণমান পানীও দি দিছোঁ আৰু হাতেৰে ফেনেকি কিবাকৈ এইখিনি উলিয়াই ল'লোঁ নাৰিকল তেল 2-3 চামুচ মই ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি ভালকৈ দেখুৱাৰ ধৰণেৰে ফেটি লৈছোঁ একদম ডাঠ হৈ আহিছে দেখিছেনে আৰু এয়া আমাৰ মাস্ক ৰেডি হৈ গ'ল গোটেই চুলিখিনিতে আগৰ পৰা গুৰিলৈকে ধুনীয়াকৈ লগাই ল'ব লাগে আৰু লগাই হোৱাৰ পিছত এইখিনি শুকাবলৈ কিছু সময় ৰাখি থ'ব লাগে যদি আপুনি স্পা কৰিবলৈ বিউটি পাৰ্লাৰলৈ নাযায় তেনেহ'লে ঘৰতে আপুনি এনেধৰণেৰে স্পা কৰিব পাৰে আৰু এতিয়া ধুইও আহিলোঁ আৰু খুব ধুনীয়াকৈ চুলিখিনি শুকুৱাই লওঁ আৰু চুলিখিনি শুকুৱাবলৈ মই ব্যৱহাৰ কৰিছোঁ এইটো আগাৰোৰ HD 1120 ষ্টাইল প্ৰ' হেয়াৰ ড্ৰায়াৰটো য'ত নেকি এচি মটৰো আছে গৰম দিনতো এইটো ব্যৱহাৰ কৰিবলৈ সুবিধাজনক হয় কাৰণ ইয়াত ঠাণ্ডা বতাহো আহে লগতে ইয়াৰ দ্বাৰা চেলনৰ দৰে হেয়াৰ ষ্টাইল ঘৰতে কৰিব পৰা যায় আগাৰোৰ এই HD 1120 প্ৰফেচনেল হেয়াৰ ড্ৰায়াৰটো ডিজাইনটো খুব ধুনীয়া লগতে কালাৰটো 2000 ৱাটছত চলে আৰু ইয়াত এটা পাৱাৰফুল এচি মটৰো লগোৱা আছে যাৰ বাবে পাৰ্লাৰৰ দৰে হেয়াৰ ষ্টাইল কৰাত ঘৰতে সুবিধা হয় ইয়াৰ জৰিয়তে ইয়াৰ লগত তিনিওটা এটাচমেণ্ট আহে কনচেন্ট্ৰেটেড নজেল কম্ব এটাচমেণ্ট আৰু ডিফিউজাৰ এটাচমেণ্ট যিকেইটা নেকি বেলেগ ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াত আছে 3 টেম্পাৰেচাৰ ছেটিংছ 2 স্পীড ছেটিংছ আৰু লগতে কুল শ্বট বাটন আৰু ইয়াৰ ৱায়াৰডালো 2.5 মিটাৰ দীঘল হয় আৰু এইটো হেংগিং কৰিব পৰা সুবিধাও দিয়া আছে আৰু লগতে এইডাল ৰিমুভেবল ফিল্টাৰ দিয়া আছে চাফা কৰিবৰ কাৰণেও বহুত বেছি সুবিধা হয় এইটো আঁতৰাই ল'লে হৈ যায় এতিয়া আমি ইয়াক ইউজ কৰোঁ ডিফিউজাৰ এটাচমেণ্টটো সাধাৰণতে কাৰ্লি হেয়াৰৰ বাবে যিয়ে নেকি কাৰ্লি হেয়াৰ শুকুৱাত সহায় কৰে মোৰ চুলিখিনিত বৰ এটা ধৰিব নোৱাৰিব মই এখন ফটো লগাই দিছোঁ তেনে কৰিলে হৈ যাব কম এটাচমেণ্টটো বিশেষভাৱে চুলিৰ জ'টবোৰ আঁতৰাবলৈ সুবিধা হয় আৰু চুলি ষ্ট্ৰেট কৰাটো সুবিধা হয় আৰু চুলিৰ যদি ভলিউম কম থাকে ইয়াৰ সহায়ত চুলিখিনি শুকুৱাই ভলিউম বঢ়াবলৈও সুবিধাজনক আৰু শেষত কনচেন্ট্ৰেটেড নজেলটোৱে বিশেষভাৱে এয়াৰ ফ্ল'ৰটোক ফ'কাছ কৰে যি ধৰণৰ ষ্টাইল আপুনি কৰিব বিচাৰে ইয়াৰ সহায়ত কৰিব পাৰে পাৰ্লাৰতো এইটোৱে বিশেষভাৱে ইউজ কৰা হয় হেয়াৰ ড্ৰায়াৰটো বিভিন্ন ধৰণৰ পোৱা যায় কিন্তু আগাৰৰ এইটো HD 1120 হেয়াৰ ড্ৰায়াৰটো ভাল লগা মোৰ মেইন কাৰণটো হৈছে ইয়াৰ লগত এই পাৰ্টটো আহে বাকীবোৰত কিন্তু এইটো পোৱা নাযায় আপোনাৰো যদি প্ৰয়োজন বোধ হৈ আছে যদিহে ল'ব খোজে লিংক ডিছক্ৰিপশ্যন বক্সতে পাই যাব লৈ ল'ব আৰু ইউজ কৰি কেনে পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মোৰ চুলিখিনি চাওক হেয়াৰ মাস্কটো যে লগাইছিলোঁ তাৰ আগত আৰু পিছত কেনে দেখিছে বহুত ভাল হয় সেইটো আপোনালোকেও ট্ৰাই কৰিব দেই মই খুব ভাল পাওঁ চুলিত পেকটো শুকুৱালৈকে বাকীখিনি কাম কৰি লৈছিলোঁ জাতিলাও আলু মাছৰ লগত ৰান্ধিম বুলি গোটেই বস্তুখিনি যোগাৰ কৰি লৈছোঁ বাহু মাছ কালি আনিলে 1 কেজি 700 গ্ৰাম নে কিমান ইমানবোৰতো আৰু একেলগতে খাব নোৱাৰোঁ তিনিটাহে মানুহ আনফালে মোৱা মাছো আনিছিলে সেইকাৰণে এনেকৈ ফ্ৰিজত ৰাখি থৈ ফ্ৰাই কৰি ৰান্ধি খাওঁ মই কেতিয়াবা যদি বেছিকৈ হয় জাতিলাওখিনি বাকলি এৰাই লৈছোঁ এই বাকলিখিনি খাওঁৱেই নে পেলাওঁৱেই নে ভাবি আছোঁ কেতিয়াবা ৰান্ধিবলৈ সময় নোহোৱাৰ কাৰণে পেলাই দিয়াও হয়গৈ কিন্তু সাধাৰণতে মই জাতিলাও বাকলি খাই ভাল পাওঁ আপোনালোকে জাতিলাও বাকলি খাই নাই বাৰু ভাজি জনাবচোন কমেণ্টত এতিয়া গোটেই বস্তুখিনি দি ল'লোঁ পানী অকণমানো দিলোঁ পানী নিদিলেও হয় আচলতে কাৰণ জাতিলাওৰ পৰা বহুত বেছি পানী ওলায় বিলাহীও দিলোঁ এটা নিমখ দি ধুনীয়াকৈ কুকাৰত চিটি মৰাই ল'লোঁ আৰু মাছো ফ্ৰাই কৰা হৈ গ'ল যিহেতুকে এতিয়া কেৰাহীত তেল আৰু অলপ দি পাঁচফোৰণ কেইটামান ফুটাই লৈ
পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে ইয়াত মই যিটো বিলাহী দিছিলোঁ জাতিলাওৰ লগত সেইটো দি দিছোঁ। সেইখিনি গুড়া কৰি অকণমান ভাজি লৈ তাতে দি দিলোঁ প্ৰয়োজন অনুসৰি হালধি, নিমখ যিহেতুকে দিয়াই আছে আৰু জিৰা গুড়া অকণমান দি এতিয়া জাতিলাওখিনি দি লৈছোঁ আলুৰে সৈতে। বইল হৈ আছে যিহেতুকে এইখিনি ৰান্ধিবলৈ একেবাৰে বেছি সময় নালাগে। ঢাকোন লগাই অকণমান সময় ভাজি লোৱাৰ পিছতে পানী ঢালি দিলোঁ আৰু জলকীয়া এটাও দি ল'লোঁ, যিটো নেকি ভাঙি নিদিওঁ। উতলি অহাত মাছখিনি দি দিলোঁ। যিহেতুকে জাতিলাও আৰু মাছৰ তৰকাৰী হৈয়ে গৈছে, এতিয়া অলপ ধনিয়া পাত দি ল'লোঁ আৰু খুব ধুনীয়াকৈ লৰাই লৈ এতিয়া নমাই দিম। এইবছৰ খোৱাই হোৱা নাছিলে, আজি সেয়ে জুতি লওঁ। পিছবেলা অকণমান ওপৰলৈ আহিছোঁ আৰু কিছু কাম কৰিব লগা আছিলে, সৰু সুৰা এইখিনি কৰি ল'লোঁ, পানীও দিলোঁ। কুলপু কি কৰিছা? ৰাম, লাই শাক খাই ইমান ভাল লাগে তোমাৰ? এইবোৰ ধুব লাগে ন, নোধোৱাকৈ নাখায় নহয়। আনফালে ওলকবি চাওক। সেয়া এইটো ফাটিছে নে কি হৈছে মানে? এইটো ফাটিছে, কেলে ফাটিছে নাজানো বাৰু, কিন্তু অকণমানিকৈ ওলকবিকেইটা হৈছে। বেছি নহয়, 5-6টামানহে ওলকবি লগাইছোঁ। এইটো বন্ধাকবি নে ফুলকবি কি আছিলে নাজানো আৰু, কিন্তু চেহেৰাটো বাৰু ঠিকে আছে। কি হ'ব আৰু। এইটো আটাৰ পেকেটত দি থৈছিলোঁ মই। আনফালে ইয়াতো এটা ওলকবি দি থৈছিলোঁ বেঙেনাডালৰ লগত। এইয়া বেঙেনা ফুলিবলৈ আৰম্ভ কৰিছে। বেলেগৰ দাংবডি খাই শেষেই হ'ল চাগে, মই এতিয়াহে দাংবডি দি চাহকাপ খাই লওঁ। গৰম চাহ আজিকালি খাবলৈ নোপোৱাৰ দৰে হ'লোঁ, কাৰণ ইটোৰ পিছত সিটো দৌৰা দৌৰি কৰোঁতে চাহ সদায় ঠাণ্ডাই হয়। আৰু চাওক চাহকাপ খাবলৈও শান্তি নাই। আহিয়ে গ'ল বাইদেউ। আৰু এতিয়া আহি গ'লোঁ পাৰ্মানেণ্ট ডিউটিত, যিটো নেকি নকৰিলে নহয়। যিমানেই যি নকৰক আপুনি, খাবতো লাগিবই। খাবৰ কাৰণে ৰান্ধিব লাগিব। মাছৰ পেটু বনাওঁ বুলি বেঙেনা, পিঁয়াজ এইবোৰ কাটি লৈছোঁ আৰু লগতে আদা নহৰু অকণমানো খুন্দি লৈছোঁ। যিবোৰ বস্তু সাধাৰণতে বেয়া আমাৰ স্বাস্থ্যৰ বাবে, সেইখিনিৰ প্ৰতি আকৌ মোৰ লোভটো অলপ বেছি হয়। মানুহজনেও বহুত বেছি ভাল পায় মাছৰ পেটু। কেৰাহী বহালোঁ, তেল গৰম কৰি পিঁয়াজ ভাজি আছোঁ। পিঁয়াজখিনি অকণমান ভাজ খাওঁতে আদা নহৰু আৰু জলকীয়াখিনি দি লৈছোঁ। যিবোৰ বস্তুত কুলফি দিয়া নহয় সেইবোৰত জলকীয়া প্ৰথমতে দিওঁ আৰু হালধি দি দিলোঁ। তাৰপিছত দি দিলোঁ মাছৰ পেটুখিনি। মাছৰ পেটুখিনি বৰ ধুনীয়া আছিলে। আনফালে কুলফি আইতাকৰ লগত ভিডিঅ' কলত কথা পাতি আছে, পূৰা চিঞৰ বাখৰ। মা তাত আছে যদিও মনটো ইয়াতে আছে, কুলফিলে মনত পৰি থাকে বাৰে বাৰে। আৰু এই বেঙেনাখিনি দি ভালকৈ লৰাই লৈ নিমখ দিলোঁ আৰু ঢাকোন লগাই বেঙেনাখিনি সিজালৈকে ভাজি থাকিম। বেঙেনাৰ লগত মাছৰ তেল খাই মই বেছি ভাল পাওঁ। পেটুটো ভালেই লাগে মোৰ, কিন্তু মাছৰ তেলটো আৰু বেছি ভাল লাগে। এয়া পেটু ভাজি ৰেডি হৈ গৈছে প্ৰায়। এনেধৰণেৰে শুকাই অহাৰ পিছতে হৈ যাব। আনফালে বাকীখিনি কামো অলপ চাফ চাফাইবোৰতো লাগিছোঁ আৰু মাছো ফ্ৰাই কৰি আছোঁ। এতিয়া খোৱা বোৱা হৈ গ'ল সকলোখিনি। আজি কুলফি সোনকালে শুলে। দিনত নুশুলে, কেতিয়াবা সোনকালে শুই যায় আৰু তাই শুই যোৱাৰ পিছত মই যিমানখিনি পাৰোঁ কাম কৰি আজৰি হৈ থাকোঁ। ঘৰ দুৱাৰ সাৰি থৈ দিলে ৰাতিপুৱা বৰ এটা অসুবিধা নহয়, ঝাৰুডাল লগাই গ'লেই হৈ যায় আৰু। খাই বৈ পূৰা আজৰি হৈ মেলি আহিছোঁ আৰু এতিয়া কুলফিৰ স্কুলৰ ফৰ্মখন ফিল আপ কৰি দিওঁ। মানে মানুহজনে জেৰক্স কপিটোত কৰি এইটো মোক কৰিব দিছে। মই চাই কপি কৰিম মাত্ৰ। আৰু এটা কথা কৈ থৈ দিওঁ, বহুতে কমেণ্টত সোধে কুলফি কিমান বয়সত স্কুললৈ গৈছিল। তাই গৈছিলে 2 বছৰ 9 মাহত। ব্লুমিংডেল প্ৰি স্কুল হয় সেইখন, প্লে হাউচ হয় বা অংগনবাড়ী যেনেকুৱা ন, তেনেকুৱাই হয়। ইয়াত খুব ধুনীয়াকৈ কেয়াৰ লয়, কিবা কিবি শিকায়, খেলায়। এনেকুৱা নহয় যে পঢ়িবলৈহে যায়। এইবাৰ তাইৰ কাৰণে আমি DPSৰ পৰা ফৰ্ম আনিছোঁ। তাতো তাই প্ৰি নাৰ্চাৰীতে পঢ়িব, কাৰণ বৰ্তমান তাইৰ বয়স হৈছে 3 বছৰ 5 মাহ। সুধি থকাৰ কাৰণে জনাই থ'লোঁ। মই ফ্লাপ কৰি লওঁ। ফৰ্ম ফিল আপ কৰা হৈ গ'ল, লগতে অকণমান ভিডিঅ' এডিটিং কৰিলোঁ আৰু এতিয়া শুই থাকোঁগৈ। বেছি দেৰি নাই হোৱা বাৰু, 10:07 হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ তেন্তে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।